হেল্ল' এভৰিৱান নমস্কাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি গৈ আছোঁ দাৰ্জিলিঙৰ পৰা নেপাল ফুৰিবলৈ। ক'ৰবালৈ ফুৰিবলৈ গৈ থাকোঁতে এনেধৰণে যদি জাৰ্ণিটোত মনোমোহা দৃশ্য চাবলৈ পোৱা যায় কিমান যে ভাল লাগে নহয় জানো। এয়া যে এনেধৰণৰ গাড়ী লাইন লাগিছে, আচলতে আমি এয়া টাইগাৰ হিলছৰ পৰা গৈ আছোঁ। ৰাতিপুৱা যিহেতু সকলো মানুহে টাইগাৰ হিলছৰ সূৰ্য উদয় হোৱা চাবলৈ আহে, তো সেইকাৰণে গাড়ীৰো ইমান দীঘল লাইন দেখা পোৱা যায়। এয়া পাইন ফৰেষ্টৰ ৰোড ষ্টাৰ্ট হৈছে আৰু এয়া আমি পাই গ'লোহি দাৰ্জিলিঙৰ পাইন ফৰেষ্ট লেপচা জেগাত। ইমান ধুনীয়া জেগা এটাত গৈছোঁ, ৰীল এটা নবনালে হ'ব জানো। কিমান যে শান্তিময় পৰিৱেশ। মোৰ চেনেললৈ কোনোবা যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰ পাছত আমি পাইন ফৰেষ্টৰ ওচৰতে সৰু সুৰা দোকান কিছুমান আছে, তাতে চাহ খাই লৈ এতিয়া আমি চিধা নেপাল বুলি যাত্ৰা কৰিলোঁ। এয়া চাহ বাগানৰ মনোমোহা দৃশ্য। এনেইতো মই এনেধৰণৰ অকোৱা পকোৱা ৰাস্তাত জাৰ্ণি কৰিব নোৱাৰোঁ, কাৰণ পূৰা মূৰ ঘূৰাই, কিন্তু কিয় জানো ইয়ালৈ যেতিয়া গৈছিলোঁ দৃশ্যবোৰ চাই চাই যেন ইমান ধুনীয়া পৰিৱেশ, একো গমেই নাপালোঁ মানে কেতিয়া পাৰ হৈ গ'লোঁ। এয়া আমি এতিয়া পাই গ'লোহি নেপাল বৰ্ডাৰ। এইখন হৈছে চেক গেট। এইফালেদি গ'লে আপোনালোকৰ ID প্ৰুফ নিবলৈ নাপাহৰিব। এইখন হৈছে পশুপতি মাৰ্কেট। বেগবোৰ দেখিছেনে কিমান ধুনীয়া। ময়ো ইয়াৰ পৰা 3টা স্লিং বেগ কিনি ল'লোঁ। আমি আচলতে একেবাৰে নেপালখনৰ পূৰা ভিতৰৰ ফালে সোমাই যোৱা নাই, জাষ্ট যিহেতু দাৰ্জিলিঙৰ পৰা অলপ দূৰ গৈ বৰ্ডাৰটো পায় আৰু অলপ তাতো চাবলগীয়া জেগা আছে, মাৰ্কেটখন আছে, সেইকাৰণে আমি গৈছোঁ। এইটো হৈছে নতুনকৈ বুদ্ধিষ্ট টেম্পল বনাই আছে, কিমান ধুনীয়া মূৰ্তিটো দেখিছেনে, আৰু ওচৰ পাজৰৰ ভিউটো চাওকচোন কি সুন্দৰ। আমি আচলতে এই বুদ্ধিষ্ট টেম্পলটোৰ কথা জনা নাছিলোঁ, যিহেতু এইটো নতুনকৈ বনাইছে। আমাক যিজন ড্ৰাইভাৰে লৈ গৈছিলে, ড্ৰাইভাৰজনে ক'লে যে ব'লক তাত ধুনীয়া এটা নতুন বনাই আছে, আপোনালোকে চাব। তো আমি সেইকাৰণে ইয়ালৈ আহিলোঁ। তাৰপাছত আকৌ আহি পেলাই আৰু এটা বুদ্ধিষ্ট টেম্পলত সোমাম। ভিডিঅ'টি যদি চাই ভাল পাইছে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।